ওয়েলকাম ব্যাক টু কামৰূপীয়া ল'ৰা ভ্লগ। গাইজ কালি হিৰকৰ বাৰ্থডে, তাকে আমি কেক এটা অৰ্ডাৰ দিব যাই আছোঁ। সি গম নাপায় কিন্তু সি অহা নাই, ছাৰপ্ৰাইজ আৰু তাৰ কাৰণে তাকে যাই আছোঁ আপোনালোকে। গাইজ আমি যাই আছোঁ কেক আনিবা। এইটো আছে আমাৰ যাই আছোঁ গাইজ চাই ৰওক মোৰ কেকটো আনিব যাই আছোঁ। কমালপুৰত নাই বোলে, বৰকাত যাব লাগিব গাইজ। হিৰকৰ কেকৰ নামত কি জেগা আহি পালোঁ গাইজ, মই পাগলা আহি গ'লোঁ। ক'ত ঘূৰি যেতিয়া আকৌ বৰকা যাম তাক। আমাৰ লগতে গাইজ হেৰি আছে, ভাৰ্গৱ, সুমন আৰু মই তিনিও গাইজ পাগলা ঘূৰি দি আছোঁ। কৈলাশ আছে, পিছফালে আছে। হিৰকটো কেকটো দিবই লাগিব গাইজ, নিদিলি নহয়। ভাবিছোঁ 5 টকা কেক এটা নি তিনিও খাম, মান্তি নহয় না গাইজ। গাইজ ইয়াতে কিন্তু আপীৰ সংখ্যা বহুত গাইজ, আপী বহুত আছে ইয়াতে গাইজ। কোনো চিন নাপায় মোৰ বাঢ়ি ইয়াতে গাইজ, কোনো ইয়াতে টেলেণ্টেড চলি নাই। এতিয়া ময়ে আছোঁ গাইজ। গাইজ কেক অৰ্ডাৰ দিব আহিছোঁ 2 টকা লৈ, পাৱাই নাই গাইজ, পাৱাই নাই। সেনে ড্ৰাইভাৰ চেঞ্জ কৰিলে মই আৰু আকলাই মাৰিব লাগিব। হে গাইছ, এয়া আহোঁতে আজি আমাৰ গধূলি হৈ গ'ল। এয়া কৈলাশ, এয়া আছে ভিগু, আৰু ইফালে আছে আমাৰ সুমন। গাইছ গধূলি হৈ গ'ল একদম। এতিয়া কমলপুৰত গ'লোঁ, কমলপুৰত গ'লোঁ, তাতে কেক নাই। আকৌ বৰকাত যাম গাইছ। এয়া বৰকাত যাই আছোঁ, চাই লওক। ব'লক এতিয়া আমি বৰকালৈ যাওঁ। আবেলি রে রোদালি ধীরে ধীরে হেরাই যায়, আবেলির রোদালি ধীরে ধীরে হেরাই যায়, আবেলি রে রোদালি ধীরে ধীরে ঢিমিকি হিৰকৰ বাৰ্থডে খালোঁ আজি। বাৰ্থডে বহুত ভাল লাগিল, লগতখিনি একদম ধন্যবাদ চবকে থাকিল, একদম থেংক ইউ, থেংক ইউ, থেংক ইউ। একবাৰ দেখা দে কাৰণে থেংক ইউ। এই তাকেলৈকে কেটচ কৰিব নোৱাৰে একদম কেমেৰা হেৰি, তুমি না দেৱ মোবাইলত ব্যস্ত। আমি কম হেণ্ডচাম নহয় একদম কি ক'বা গায়ে এটা জন্মদিন ভালে ভালে গেল বাৰু এতিয়ালৈকে। ভালকে পঢ়া শুনা কৰা আগে আমিতো গেলোৱে আৰু তোমালোকৰ ভালকে পঢ়বে, ভালকে থাকিবে। দোষ বেয়া কাম নকৰিবা, বেয়া বস্তু নাচাবা। আমিতো গেলো সেই কৰিলে তুমি আগে যাবা। গৰম দিছি মাংসটো লৈ ল'লোঁ দিয়ক, আৰু ইজন যাই পেলাই খানা কি কি খাওঁ দেখাই আছোঁ আপোনালোকক। মানে কি হৈছে চৌকা জ্বলোৱাটো বাদে দিয়ক, আৰু আমাৰ লাইটৰ ব্যৱস্থাই হোৱা নাই এতিয়ালৈকে, আৰু হ'ব এই 9টা বাজিলে এতিয়ালৈকে, আৰু আমাৰ খানা হ'ব আজি যি দেখা পাইছোঁ। মোৰ বাৰ্থডে খানা চলি আছে গাইছ। এই হিৰক আছে, কিবা এটা কৰি কি ক'ম ন আৰু গাইছ, ৰান্ধনীত পৰি গ'লো, ৰান্ধনী নেকি? একদম ৰান্ধনী। আইটেমটো যোগ কৰি দিলে ভাল পাম। আমাৰ আছে মাংস আছে, ভাত আছে, ভাজা এখন হ'ব নেকি? ভাজা ভাজি 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 এখন হ'ব, এইখিনি আৰু নৰ্মেল খানা। ঠিকে আছে, ভাল, ঠিকে আছে। পুৰো খাম আজি। কেনে 1 কেজি মাংস, 1 কেজি 1.5 কেজি আছে, 1.5 কেজি আছে। 1.5 কেজি 5টা মানুহ 1.5 কেজি মাংস পুরো দগেই দিম, আৰু 10টা এতিয়া 14-15 মান হ'ল, কিন্তু আমাৰ চৌকো জ্বলাই নাই এতিয়ালৈকে। এতিয়া আৰম্ভ কৰিম আৰু আমাৰ জ্বলাবা ৰেডিহে কৰি আছে। হ'ব খাম 2 টকা এটা দিলোঁ খাম, নাখাওঁকে নাখাওঁ। কিন্তু আজি মোৰ ভোকো লাগি আছে, আৰু অত্যত মাংসৰ বাছ পাই আছোঁ আজি। য'তে গৈছোঁ তাতে মাংসৰ বাছ পাইছোঁ। আৰু তোমাৰ চৌকো জ্বলি গ'ল, চৌকো জ্বলি গ'ল। আৰু এনে কিমান সময় লাগব? হওঁতে মাংসটো সিহঁতে 1 ঘণ্টা লাগব। 1 ঘণ্টাই লাগব, কাৰণ জুইত বনোৱা কথা না, জুইত বনোৱা কথা। তাৰপিছত আমি আকৌ ভালকৈ বৰে চৰে দিম। এনে ৰান্ধনীটো কোন হ'ব? তুমি আছ, এওঁ আছে, মই নাছিলোঁ এইগিলাখান।
মই এনে থাকিম এক্সপিৰিয়েঞ্চ নাই নেকি ইয়াতে এক্সপিৰিয়েঞ্চ মোৰ নাই ভালকে নাই নাই ঘৰত ঠিক আছে কেতিয়াবা বনাওঁ অলপ। অঁ ঠিকে আছে বনালো যিগুলো যেন লাগে লাগ লাগ লাগে লাগে আহি আছে সেইদিন গাইছ এইটো জুইকুৰা লাগাৰ কথা মাংস লাগ অ সেই কথা কৈছে মই আকৌ উৰুকাৰ লাগ লাগ লাগে বুলি কৈছোঁ। সেইটোৱে অঁ জুইকুৰা লাগে লাগে সেইটো আছে। লাগ লাগে লাগে আৰু কি কয় লাগব ৰ কেৰাচিন তেল মাৰ আমাৰ কেৰাহী বহি গেল আমাৰ চৌকত মজা আমাৰ তিনিটাকে ৰান্ধনি লগ লাগছে কিন্তু আৰু গোটাইতে ৰান্ধনি চবে আকলাৰা দিলি হ'ল আঞ্জা বৰ সৰু যাব এইটো এক কৰিব পৰা হৈছে কিন্তু অলপ পেজুৰ কালাৰ আহি গেল ধুনীয়াকৈ খাওঁ কৈ আছে গাড়ী ৰান্ধনিও আকৌ বেলেগ টাইপ না খাওঁ ভিতৰত যিটো 10 মিনিট পিছত পেজৰ কালাৰ আহি যায় সেনেকুৱা টাইপ সেনেকৈ চবে পেজুৰ কালাৰ আহি গেল অলপ মাংস মই আকৌ তাৰমানে বাছ পাই আছো মানে ভোক যিমানেই বাছ পাই আছো সিমানে ভোক লাগি যায় এখন মাংস বনাই আছে মাংস এইটো আমাৰ কুক কুকিং আমি হ'লো দৰ্শক বিন্দ মজা দৰ্শক বিন্দু মজা ভালদৰে বনাবা আগুৱাই যোৱা নেকি সদৰে খাবা কিন্তু